So first যিজন এঞ্জেলছৰ বিষয়ে ক'ব বিচাৰিছে, এতিয়া চাব ফটোখনত দিয়া আছে, নেটৰ পৰা সাৰ্চ কৰি লগোৱা আছে, এক্সেক্টলি যে এনেকুৱাই হয় তেনেকুৱা কোনো প্ৰুফ নাই। ঠিক আছে, মানে এনেকুৱা নাভাবিব যে আৰ্কেঞ্জেল ইউৰিয়েল মানে দেখাত এনেকুৱাই হয়। এইটো জাষ্ট নেটৰ পৰাই দিয়া গৈছে গাইডেন্সৰ কাৰণে যে কেনেকুৱা হ'ব পাৰে। তো আৰ্কেঞ্জেল ইউৰিয়েল, যেতিয়া আমি আৰ্কেঞ্জেল ইউৰিয়েলক প্ৰে কৰিম, তেওঁৰ কাৰণে দৰকাৰ পৰিব য়েল্লো কালাৰৰ কেণ্ডেল। তেওঁক এতিয়া কেতিয়া কল কৰা হয়? যদি আপোনালোকক ব্ৰিলিয়েণ্ট আইডিয়া লাগে, কিবা গাইডেন্স লাগে, আইডিয়া সৰুৰ পৰা সৰু আইডিয়া হ'ব। চাপোজ আপোনালোকে কিবা বনাই আছে, আজি কি বনাম, কোনো ধৰণৰ নতুন আইডিয়া অহা নাই, ঘৰতো কৈছে ডেইলি একে বস্তু খাই খাই বৰ হৈ গৈছে, চ' আইডিয়া লাগিলে বহুত চিম্পল হিচাপত কেনেকৈ প্ৰে কৰিব পাৰোঁ যে হে আৰ্কেঞ্জেল ইউৰিয়েল প্লিজ মোক হেল্প কৰক, মোক এটা আইডিয়া দিয়ক যে মই কি বস্তু বনাম, আজি নতুনকৈ কেনেকৈ কি বস্তু বনাম। তেখেতে ডাইৰেক্টলি আপোনাক আহি পিনে কৈ থৈ নাযায়, হয়তো ইউটিউবত তেনেকুৱা এটা ভিডিঅ' আহিলে যে নতুন কিবা এটা বস্তু বনোৱাৰ কাৰণে ভিডিঅ'টো আপুনি চাব পাৰে, সেয়া তেখেতৰ গাইডেন্স থাকিব। বা কিবা এটা কামৰ কাৰণে আপোনাক গাইডেন্স দৰকাৰ যে কামটো মই কেনেকৈ কৰোঁ, ক্ৰিয়েটিভ ইনচাইট দৰকাৰ যে ক্ৰিয়েটিভিটি কেনেকৈ আনো মই। ঠিক আছে, যদি কেণ্ডেল জ্বলাব পাৰে তেতিয়াহ'লে হালধীয়া ৰঙৰ কেণ্ডেল জ্বলাব পাৰে, বাট ধৰক এতিয়া বনোৱাৰ সময়ত আকৌ কেণ্ডেল জ্বলাম, প্ৰে কৰিম, তেনেকুৱা নাই। যদি ৰাতিপুৱাৰ পৰা আমি কানেকশ্যন এষ্টাব্লিছ কৰি ৰাখোঁ তেতিয়াহ'লে ইনষ্টেণ্টলি তেখেতক প্ৰে কৰিব পাৰোঁ। যদি বহুত বেছি লষ্ট ফিল কৰি আছে, বহুত বেছি ভয় ভাৱ ফিল হৈ আছে, ৰিজেক্টেড ফিল কৰি আছে, বা কেতিয়াবা ছুচাইডেল টেণ্ডেঞ্চি লাগে, তাৰমানে বহুত বেছি যদি ডিপ্ৰেশ্যনত গুচি যায়, তেতিয়া আমি আৰ্কেঞ্জেল ইউৰিয়েলক কল কৰিব পাৰোঁ। তেখেতক কল কৰাৰ কাৰণে আমি কি কৰিব পাৰোঁ, য়েল্লো কাপোৰ, য়েল্লো কালাৰৰ কেণ্ডেল, আৰু তাত আমি অকণমান লেভেণ্ডাৰ ৰ'জ আৰু চেণ্ডেলউড অইল স্প্ৰিংকল কৰি ল'ব পাৰোঁ। আৰু প্ৰে হিচাপত কি কৰিম, ডিয়াৰ ডিভাইন হোৱাইট আৰ্কেঞ্জেল ইউৰিয়েল প্লিজ আপোনাৰ ব্লেছিংছ মোক দিয়ক, আপোনাৰ গাইডেন্স মোক দিয়ক, আৰু মোৰ ক্ৰিয়েটিভিটি যেন বঢ়ায়, তেনেকৈ প্ৰে কৰিব পাৰে। এক্সেক্টলি এনেকৈ নহয়, মিনিংটো এইটো মিনিঙে থাকিব যে মোক গাইড কৰক, মোৰ ক্ৰিয়েটিভিটি দিয়ক, মই আজি কি কৰিব, বহুত বেছি ফিয়াৰ, বহুত বেছি ভয় ভাৱ হৈ আছে, বহুত বেছি ৰিজেক্টেড ফিল কৰি আছো, ত' প্লিজ মোক গাইড কৰক। এতিয়া গাইড মানে কেনেকুৱা হ'ব, তেওঁ হয়তো ক'ৰবাত, আপুনি হয়তো ক'ৰবাত ভিডিঅ' দেখিছে, ক'ৰবাত কিবা ফটো দেখিলে, কাৰোবাৰ মেছেজ আহিলে, কোনোবা বহুত আগৰ বন্ধু এজন আহি পিনে আপোনাৰ লগত কথা পাতিলে, প্ৰব্লেমবোৰ ডিছকাছ কৰিলে, বা কোনোবা এজন বন্ধু আহি পিনে আপোনাক গাইড কৰি দিলে, ত' তেনেকৈ গাইডেন্স আহিব। বাট নিজে অপেন হৈ থাকিব লাগিব। যদি আপুনি গাইডেন্সৰ কাৰণে বন্ধ হৈ থাকে, মানে যদি ভাবি আছে মোবাইল বন্ধ কৰি থৈ দিওঁ, কাকো লগ নকৰোঁ, ত' প্ৰেয়াৰ মানে আপোনালোকে নিজেও ৰেডি হৈ থাকিব লাগিব একচেপ্টেঞ্চৰ কাৰণে। আৰ্কেঞ্জেল ইউৰিয়েলৰ মেছেজ কি থাকে, তেওঁ বিচাৰে যেন আপুনি সদায় এটেণ্টিভ হৈ থাকে, নিজৰ থটছ, নিজৰ ইণ্টেনশ্যনছ, মাইণ্ডত কি আইডিয়া আহিছে, কি ইণ্টেনশ্যনছ আহিছে, সেই বস্তুটো সদায় ক্লিয়াৰলি চাই থাকিব, নতুন আইডিয়া কি কি আহিছে। নিজৰ নলেজৰ ওপৰত বিশ্বাস ৰাখিব, নিজৰ ষ্ট্ৰেংথৰ ওপৰত বিশ্বাস ৰাখিব। তেতিয়া আৰ্কেঞ্জেল ইউৰিয়েল আপোনাক বেলেঞ্চ, আপোনাক গ্ৰাউণ্ডেড কৰিব, এক্সপ্ৰেছিভ কৰিব, নিজৰ কথাবোৰ আপুনি প্ৰকাশ কৰিব পাৰিব, ষ্টেবল হৈ যাব, ৰিলায়েবল হ'ব।